আৰু আপোনাক মোৰ ফালৰ পৰা আন্তৰিক আৰু এয়া মোৰ লগত আছে অন্য এগৰাকী প্ৰশিক্ষক। এয়া মোৰ লগত এজনী ভণ্টি আছে মৰম লগা, খুব ধুনীয়া নাচিছে। তোমাৰ নামটো? আৰু এয়া মোৰ লগত ভণ্টি এজনী আছে, তোমাৰ নামটো কোৱা? আৰু এয়া আমাৰ হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ। এতিয়া 3:30 বাজিলে আৰু আমি আহিছোঁ আজি কৰ্মশালা কলনী যিটো অপেন পেণ্ডাল ONGC তাত আজি কৰ্মশালা শেষৰ দিনটোৰ যি অনুষ্ঠান আপোনালোকক ভাবিলোঁ ইয়াৰ কাৰ্যসূচী কি হয় আৰু গৈ পালেহে গম পাম, দেখাম। আৰু মোৰ লগত আহিছে সেয়া পল্লৱী বা আৰু এখন ধুনীয়া বেটেৰী ৰিক্সা দিছোঁ, একদম ধুনীয়াকৈ পৰ্দা চৰ্দা লগোৱা, কইনা দোলাত অহা নিচিনা লাগিছে একেবাৰে। আৰু এইকেইজনী আমাৰ মুখৰ আগত টিকলিকেইজনী বহি আহিছে। মাজনী ধৰি আহা দেই ভালকৈ। কলনী হাই কৰি দিয়া আকৌ। মাজনী নাচনী আৰু এইজনী নামটো কৈ দিয়া আকৌ। অঁ এইজনী দুইজনী আহি আছে, আমি এতিয়া গৈ আছোঁ। আৰু এতিয়া মই আহি পালোহি যিটো শিৱসাগৰ অপেন পেণ্ডাল যিটো ONGC কলনীৰ বিনামূলীয়া আজি শেষৰ দিনটো। আৰু এয়া সেইফালে মোৰ লগত আছে, আপোনালোকক সকলোকে চিনাকি কৰি দিওঁ। আৰু এয়া প্ৰশিক্ষক আপোনালোকৰ সকলোৰে লগত চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া নমস্কাৰ, মোৰ নাম তৃষ্ণা নিৰ্মলীয়া, মই ডিব্ৰুগড়ৰ নিবাসী। বৰ্তমান কৰ্মসূত্ৰে মই শিৱসাগৰতে আছোঁ। আৰু এই যি 7 দিনীয়া প্ৰশিক্ষক হ'ল মানে যি কৰ্মশালাৰ বিহুৰ খুব এটা সুন্দৰ পদক্ষেপ, সঁচাকৈ প্ৰশংসনীয়। আৰু লগতে আপোনাক বিহুৰ যি অনুভৱ, লগতে আপোনাক আপোনাক মোৰ ফালৰ পৰা আন্তৰিক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি এই 7 দিনীয়া কাৰ্যসূচী আপোনালোকে হাতত ল'লে তাৰ অকণমান হ'লেও অনুভৱ আপুনি প্ৰকাশ কৰক, কেনেকুৱা লাগিলে শিৱসাগৰত। এইবাৰ আপুনি প্ৰথম নে আগতে আহিছে? আহিছে ন? অঁ আহিছে। আৰু অনুভৱ আচলতে বহুত ভাল, বহুত সুন্দৰ। ইমান কণ ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ শিকিছে। আমি যেনেদৰে শিকাবলৈ চেষ্টা কৰিছোঁ তেনেদৰে শিকি গৈছে, খুব ভাল লাগিছে। 7 দিনত শিকাটো সম্ভৱ নহয়, বিহু নাচটো 7 দিনত শিকাটো সম্ভৱ নহয়। তথাপিও আৰু সৰু কণ মাইনাহঁতে চেষ্টা কৰিছে, পাৰিছে, দেখি খুবেই ভাল লাগিছে। আৰু আমাৰো ভাল লাগিছে। এনেকুৱা ধৰণৰ আচলতে অনুষ্ঠানবোৰ লাগে, যিহেতু আমাৰ বাপতিসাহোন ৰঙালী বিহুটো বছৰেকত এবাৰেই আহে। আৰু এনেকুৱাকৈ আচলতে পৰিৱেশবোৰ পালে আমাৰো আনিবলৈ ভাল লাগে। আৰু ভালেই লাগিছে। আজি যিহেতু শেষৰটোৰ দিন, এতিয়া অলপ সময় পিছতে কাৰ্যসূচী আৰম্ভ হ'ব। কি লৈছে কমিটিৰ ফালৰ পৰা এতিয়ালৈকে জনা হোৱা নাই। আৰু মানুহ আহি আছে, অভিভাৱক, লগতে আপোনালোকক জনাম। চাই থাকিব ভিডিঅ'টো। আৰু আপুনি দৰ্শকসকলক কিবা ক'ব বিচাৰিব নেকি? মনৰ মানে ধৰক ৰঙালী বিহুৰ শুভেচ্ছা জনাই দিব। মোৰ ফালৰ পৰা আগতীয়াকৈ আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে, অসমবাসী সকলো ৰাইজক। ভাল লাগিলে। আৰু আপোনাৰ মোৰ চেনেলৰ যোগেদি লগতে সমূহ দৰ্শকৰ ফালৰ পৰা আপোনাৰ দীৰ্ঘায়ু লগতে সুস্বাস্থ্য কামনা কৰিলোঁ। এনেকৈ আগলৈ ভালে থাকক আৰু এনেকৈ আপুনি আপোনাৰ যি শিক্ষা এনেসমূহ অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি দি আহক। ভাল লাগিব আমাৰো শিকিবলগীয়া বহুত আছে। আচলতে নাইকিয়াই হৈ গৈছে ইমান ব্যস্ততাৰ মাজতো, যে এতিয়া যি বতৰক নেওচি আপুনি যি এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে, আগলৈ আশা কৰিছোঁ পাই থাকিম আপোনাক নিচেই কাষতে। নিশ্চয়। আৰু ভাল লাগিলে, ধন্যবাদ। আৰু এয়া মোৰ লগত আছে অন্য এগৰাকী প্ৰশিক্ষক। বাইদেউ আপোনাৰ নামটো জনাব। মোৰ নাম মীনাক্ষী কলিতা। আৰু আপোনাৰ ঘৰ? মোৰ ঘৰ অৰ্জুনগুৰি। আৰু কেনেকুৱা লাগিছে এই যি 7 দিনীয়া যি শিৱসাগৰ ONGC মুকলি মঞ্চ যি অপেন পেণ্ডালত আপোনাৰ অনুভৱ অকণমান ব্যক্ত কৰিব, কেনেকুৱা লাগিছে? ভাল লাগিছে। 2 বছৰকৈ আমি ভালকৈ বিহু উদযাপন কৰিব পৰা নাছিলোঁ। তাৰপিছত আজি 7 দিনীয়া যি ৱৰ্কশ্বপ কৰিছোঁ কৰ্মশালা, যথেষ্ট ভাল লাগিছে। আৰু ছাত্ৰীসকলৰ যি উৎসাহ বহুত ভাল লাগিছে। অভিভাৱকসকল সকলোৰে উৎসাহ আৰু সহযোগিতা যথেষ্ট ভাল লাগিলে। আৰু আমাৰ দৰ্শকসকলক সৰুকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাব নি?
আপুনি হয় আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ মই ধন্যবাদ এয়া মোৰ লগত এজনী ভণ্টি আছে মৰম লগা খুব ধুনীয়া নাচিছে তোমাৰ নামটো কি আৰু কোন ক্লাছত পঢ়া আৰু কোন স্কুল কেবিন ন আৰু কোৱা বিহুৰ বিষয়ে মানে ধৰা দৰ্শকক জনোৱা আৰু মানে শুভেচ্ছা এটাকে দিয়া আৰু কি ক'বা ৰঙালী বিহুৰ শুভেচ্ছা ৰঙালী বিহুৰ আগতে শুভেচ্ছা জনাইছোঁ আৰু ইয়াত থাকি বহুত ভাল লাগিছে আৰু ভাল লাগিছে তোমাকো ধুনীয়াকৈ নাচিছা আৰু আগলৈ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ভাল লাগিছে এনেকৈ নাচি থাকিবা আৰু এয়া মোৰ লগত ভণ্টি এজনী আছে তোমাৰ নামটো কোৱা প্ৰিয়ংকা বৰা আৰু কোন ক্লাছত তুমি ক্লাছ 9 আৰু কেনেকুৱা লাগিছে বিহু কৰ্মশালাটো কেনেকুৱা লাগি ভালে লাগে আৰু দৰ্শকক ৰঙালী বিহুৰ শুভেচ্ছা এটাকে দিয়া ৰঙালী বিহুৰ শুভেচ্ছা এটা দিয়া চবেই ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ আপোনাৰ ভাল লাগিলে এনেকৈ নাচি থাকিবা তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ আৰু এয়া আমাৰ কৈ দিয়া নামটো কৈ দিয়া আৰু কোন ক্লাছত ক্লাছ 7 আৰু ৰঙালী বিহুৰ শুভেচ্ছা এটা দি দিয়া ভাল লাগিছে চবকে কৰ্মশালাটো কৰি কেনেকুৱা লাগিলে জনাই দিয়া ভাল লাগিছে আৰু এজনী ভণ্টি তোমাৰ নামটো কোৱা নেন্সি পিয়াৰ আৰু কোন ক্লাছত পঢ়িছে আৰু কোন তেনেকুৱা ন আৰু কেনেকুৱা লাগিলে কৰ্মশালাটো তোমাৰ ভালে লাগিছে আৰু ৰঙালী বিহুৰ শুভেচ্ছা এটা জনাই দিয়া ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ ধন্যবাদ
ধন্যবাদ।